নমস্কাৰ বন্ধু বান্ধৱীসকল, নিজৰা দেৱী ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আহিছোঁ খড়গনাথ মন্দিৰলৈ। তাত নাৰায়ণ পূজা হয় লক্ষী পূজাৰ দিনা। প্ৰথমে আমি সেইটো চাম আৰু তাৰে পিছত আমাৰ ঘৰৰ ওচৰৰে লক্ষী মন্দিৰলৈ যাম। ভিডিঅ'টো আপোনালোকে চাই থাকক শেষলৈকে। ভিডিঅ'টো যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ লগতে সাবস্ক্ৰাইব কৰিব। মানুহবোৰ এতিয়া দুলনি আনিব গৈছে। পূজাৰীয়ে অকলে বহি আছে। দুলনি আনাৰ পিছতে পূজা আৰম্ভ হ'ব। এতিয়া আমি আনখন লক্ষী পূজালৈ আহিছোঁ। এতিয়া দুলনি আহি পালে পূজা আৰম্ভ